বিয়াৰ শ্বৰ্টসমূহ দেখি তো গম পালে আপোনালোকে মোৰ বিয়াখন ইতিমধ্যে হৈ গ'ল যোৱা 30 এপ্ৰিলত। এয়া হৈছে বিয়াৰ দুদিন আগৰ ভিডিঅ'। বিয়া বুলি ভকতৰ এখন সকাম আৰু ডেকা জীয়ৰী ভোজৰ আয়োজন কৰা হৈছিলে। তাৰে মই কিছুমান ভিডিঅ' কৰি ৰাখিছিলোঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ। সেইখিনি দিয়া হোৱা নাছিলে, আজি তাকে আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আপোনালোককো মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বিয়াৰ ভিডিঅ'সমূহত আপোনালোকে বহুত মৰম দিছে, আগলৈও তেনেকৈ মৰম দি যাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল শেষত জনাবলৈ নাপাহৰিব। চাই থাকক ভিডিঅ'টো শেষলৈকে। ভকতৰ কামবিলাক হৈ গ'ল সকলোখিনি। এতিয়া ডেকা জীয়ৰী ভোজৰ কাৰণে গধূলি আয়োজন কৰা হৈছে। এইফালে চব লাগি আছে, দেখাওঁগৈ বলক নেকি কি কৰি আছে। ইফালে চব্জি কাটি আছে। কি বাৰু খানা নুঠিব পলি আহিব এতিয়া। বন্দি নাচা। নকবা এজন বিহু সম্ৰাজ্ঞী, বিহু কুঁৱৰী, বিহু ৰাণী, তিনিজনী। নাচনীক লুটিয়া ফুটে মোৰে